নমস্কাৰ মই ৰক্তিমা শইকাৰ আপোনালোকে চাইছে ভিজন টাইম অসম এই মুহূৰ্তত লৈছো আন এটা খবৰ আপোনালোকে ডিসকাউন্ট কি ক্ষেত্ৰত পাইছে অনলাইন শপিং নতুবা আপোনালোকে শপিং মলত পাইছে ডিসকাউন্ট কেতিয়াবা ভাবি চাইছেনে আপোনালোকে জৰিমনাৰ ক্ষেত্ৰত পাব ডিসকাউন্ট এটো কথা সত্য এতিয়াৰ পৰা আপোনালোকে পাব জৰিমনাৰ ক্ষেত্ৰতো ডিসকাউন্ট 50% কৈ ৰেহাই দিয়া হ'ব জৰিমনাৰ ক্ষেত্ৰত বহু সময়ত আপুনি অজানিতে বা জানিও নকৰিবলগীয়া কাম কৰি ফাইন দিছে নিশ্চয় সেই ফাইনত এতিয়াৰে পৰা আপুনি লাভ কৰিব 50% ডিসকাউন্ট এতিয়াৰে পৰা যান-বাহন আইন উলংঘা কৰিলে আপুনি জৰিমনা বিহিলে লাভ কৰিব 50% ডিসকাউন্ট যান-বাহন আইন উলংঘা কৰি অত্যাধিক পৰিমাণে জৰিমনা দিব লগা হয় তাৰে প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে গ্ৰহণ কৰিলে এই সিদ্ধান্ত 100 পৰা 50 লৈ হ্ৰাস পালে এই জৰিমনাৰ পৰিমাণ ৰাজ্যক কিছু পৰিমাণে সকাহ দিয়াৰ বাবে এই সিদ্ধান্ত প্ৰশাসনৰ সংযুক্ত আৰব আমিৰ শাহিদ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে এই সৰ্ববৃহৎ ঘোষণা আৰব আৰক্ষী 2021 15 জানুৱাৰীলৈকে যান-বাহন আইন ভংগকাৰীয়ে পাব এই বিশেষ ৰেহাই International Desk, Vision Time Home.